অন্য এটা roast ভিডিও লৈ আজি এনেকুৱা এটা মক্কেলৰ বিষয়ে আলোচনা কৰিম যি লোকৰ পোকৰত উখাহ দিয়ে গতিকে বন্ধুসকল সম্পূৰ্ণৰূপে ভিডিওটো চাই স্ক্ৰিপ্ট নকৰিব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আহক আৰম্ভ কৰোঁ আজিৰ কাম বোলো জয় শ্ৰী ৰাম কিছুমান দেখিলে বেয়া লাগে যেতিয়া আমাৰ অসমৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক বিপদে পৰিচালিত হয় কিছুমান ইউটিউবাৰক দেখি পেলাই নিজকে কি বেকগ্ৰাউণ্ডত লাইট ৰাখি পেলাই সেলিব্ৰিটি যেন অনুভৱ কৰিছ নেকি ইউটিউবত যোনে তোনে আহি পেলাই ভিডিঅ' বনাব আৰু ভিডিঅ' বনাই পেলাই লাখ লাখ মিলিয়ন ভিউজ লৈ পেলাই থাৰত কৰিও কিবা কিনিব আৰে ভাই আপোনালোকেও কিনিব পাৰিব কিন্তু আপুনি সেইটো প্ৰথমতে চাব লাগিব আপুনি একচুৱেলি ইউটিউবৰ কাৰণে বনিছেনে আপোনাৰ ইউটিউবাৰ হ'ব পৰা যোগ্যতা আছেনে তোৰ জানো ইউটিউবত ভিডিঅ' বনোৱাৰ যোগ্যতা আছে আগতে নিজৰ কথা ভাব নিজৰ পোকৰত গু থৈ কেলা লোকৰ কথা কওঁ তেখেতসকলৰ এইটো কণ্টেণ্ট হয় কিন্তু আপোনালোকে যিমান দেখে বা বিকাশে আজি ইমান গাড়ী লৈ ডিম্পু ইমান গাড়ী ল'লে মানে এটা কথা মই ধৰিব পৰা নাই ডিম্পু বৰুৱাই গাড়ী লৈছে কেলা ই মাজতে উজুতি খাই কিয় মৰিছে তা ভাই নিজকে সেলিব্ৰিটি যেন অনুভৱ নকৰিবি বছৰ আপুনি ইউটিউবত দিলে আপুনি ছাকচেছ নহ'ব পাৰে পৃথিৱীত নোৱাৰা কাম একো নাই মন কৰিলে চন বাকৰি মাটিতে ধন যদি অসমীয়া হয় বুজি পাইছ চাগে তই সৰু ল'ৰা ছোৱালীবিলাক বিপদে পৰিচালিত হয় কিছুমান ইউটিউবাৰক দেখি পেলাই যেনেকুৱা এনে ডিম্পু বৰুৱাই থাৰ ল'লে বিকাশ চেত্ৰীয়ে গাড়ী ল'লে আৰু মই এটা কথা আচৰিত কোনে গাড়ী লৈছে অসমৰ পোৱালীয়ে কি কৰিছে অসমৰ ল'ৰা ছোৱালীয়ে কি কৰিছে অসমৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব সেইবিলাক তোৰ মাথা মাৰিবলৈ তোক কেলা চিফ মিনিষ্টাৰ পাতি থোৱা নাই তোৰ যদি জুবিন গাৰ্গে গান নাগাই পেলাই যদি চাকৰি কৰিলে হয় আজি যদি জুবিন গাৰ্গে গান নাগাই পেলাই যদি ক্ৰিকেটত মনোনিৱেশ কৰিলে হয় চা ভাই তোৰ এই ফটা মুখখনত জুবিন গাৰ্গৰ নাম শোভা নাপায় গতিকে বেয়া চেয়া নাপাবি মই ৰ'ষ্ট কৰিলে এনেও ফালি যায় পুহঁতে বিকাশতে গাড়ী দেখাইছে কাৰণ আপোনালোকে সেইবিলাক বস্তু চাই ভাল পাইছে তেখেতসকলৰ এইটো কণ্টেণ্ট হয় বিকাশ চেত্ৰীয়েতো মই শুনা মতে ব্লগ ভিডিঅ'হে বনায় পাগল ছাগল হ'ল তই আমাৰ তেজপুৰলৈ আহিবি বুজিছ না তই আমাৰ তেজপুৰলৈ আহিবি আগতে তই তেজপুৰলৈ আহিবি ই ইমানে এটা চালু মাল তাৰ ভিডিঅ'ৰ এই জেগাকণত নামটো থাকেই তাতে কোনোবা ৰ'ষ্টাৰে ৰ'ষ্ট কৰিলে তাৰ এই নামটো থাকেই তেতিয়াহে কোনোবাই চাৰ্চ কৰি কেলা তাক ছাবস্ক্ৰাইব কৰিব ঘেণ্টাটো এতিয়া আকৌ পাৰিলে সি ক'ব মই ব্লগ এৰি কিয় ৰ'ষ্টিং কৰোঁ আগতে মোৰ বেকগ্ৰাউণ্ড চাবি আগতে ৰ'ষ্টিঙে কৰিছিলোঁ বহুতৰ ফালি থৈছোঁ আজিৰ ভিডিঅ' ইমানটো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সিধা কথা আগতে কৈছোঁ কমেণ্ট মাৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ বাই তেতিয়ালৈ লাডেন ৰিঙা মন কৰে উচতন্ত পিছে বুকুখন এটি খন তোমাতে মগন দে